গাইছ তো ৰাতিপুৱাৰ আৰম্ভণি হ'ল মোৰ পেহীৰ গালিৰে। মই নপঢ়াৰ বাবে পেহী গালি পাৰি আছিলে। ইফালে আমাৰ আইতাই চাহ খাই আছে, ৰাতিপুৱা লাল চাহৰ কাৰণে ভাল। আৰু ইফালে এইটো ভোক লাগিছে ৰাতিপুৱা। আৰু আমাৰ আইতাৰ ৰাতিপুৱা উঠি পেলাই তামোল খোৱা অভ্যাস। অসমৰ সকলো মানুহে তামোল খাই খুব ভাল পায়। কমেণ্টত জনাবচোন আপোনালোকে তামোল খায় নে নাখায়। তো পেহীৰ গালি খাই পেলাই বহুত। তাৰপিছত মই ইয়াতে মেথছ কৰিবলৈ বহি গ'লোঁ। ৰাতিপুৱা পঢ়া অভ্যাস নাই। তাৰপিছত মোৰ স্কুল যাব টাইম হ'ল। পেহীয়ে যিহেতু মই সৰু ল'ৰা, মই কাপোৰ পিন্ধিব নাজানো, পেহীয়ে মোক কাপোৰ পিন্ধাই দিলে। তাৰপিছত পেহীয়ে মোজা পিন্ধাই আছে, আকৌ গালি পাৰি আছে। মই ৰাতিপুৱা যিহেতু ৰাতিপুৱা ভাত খাই যোৱা বা অন্য যিকোনো বস্তু চাহ তাহ খাই যোৱা মোৰ স্কুললৈ যোৱা অভ্যাস নাই, খালী পেটেৰে যাওঁ। তো পেহীয়ে আৰু গালি পাৰি আছে মোজাযোৰ পিন্ধি একো খাই নাযোৱাৰ বাবে। আৰু আনফালে আমাৰ পেহী ভিডিঅ' বেয়া পাইছে, ভিডিঅ' কৰি আছে, খং কৰি আছে। এতিয়া মোৰ স্কুললৈ যাবলৈ টাইম হ'ল। বাই বাই, আহি আকৌ লগ পাম। তো গাইছ, মই স্কুলৰ পৰা আহিয়ে পেহীক চকলেট দিলোঁ। আজি আমাৰ লগৰ এটাৰ বাৰ্থডে আছিল, মই পেহীৰ কাৰণে অকণ চকলেট আনিছিলোঁ। এতিয়া ৰাতি হ'ল, মই খুব